আপোনালোকৰ লগত কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি হোৱাটছএপত আপোনাৰ বন্ধুৰ লগত বা আপোনাৰ ফেমিলি মেম্বাৰৰ লগত কিবা এটা বস্তু কিনাৰ কাৰণে কথা পাতি আছে আৰু নেক্সট এদিন দুদিনৰ ভিতৰত যেতিয়া আপুনি ফেচবুক খুলিছে তেতিয়া সেই বস্তুটোৰ এডভাৰটাইজমেণ্ট দেখিছে? যদি হৈছে তেনেহ'লে এইটো ভিডিঅ' চাগে আপোনাৰ কাৰণে। বলক আজি আমি কথা পাতোঁ যে হোৱাটছএপে কেনেকৈ পইচা ইনকাম কৰে। চাওক, হোৱাটছএপ এটা বহুত ডাঙৰ কোম্পানী। আজিলৈকে অলমষ্ট 500 কোটি ডাউনলোডছ আছে হোৱাটছএপৰ। গতিকে ইমান ডাঙৰ এটা কোম্পানী চলাবৰ কাৰণে বহুত বেছি কাম কৰা মানুহ লাগিব। আৰু ইমান ডাঙৰ কোম্পানী এটাক ফ্ৰীতে নচলে। মানে এনেকুৱা নহয় যে কোনোবাই নিজৰ পকেটত পইচা খৰচ কৰি আপোনাক হোৱাটছএপৰ সুবিধা দি আছে। কিন্তু ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম এইবোৰত আপুনি এডভাৰটাইজমেণ্ট দেখি পায়। সেইবোৰত আপুনি এডভাৰটাইজমেণ্ট চাব পাৰে, আপুনি এডভাৰটাইজমেণ্ট দিব পাৰে আৰু তাৰ পৰা তেওঁলোকে পইচা ইনকাম কৰে। কিন্তু হোৱাটছএপত একো এডভাৰটাইজমেণ্ট নাই। তেনেহ'লে হোৱাটছএপে ক'ৰ পৰা পইচা ইনকাম কৰে? যেতিয়া হোৱাটছএপ আৰম্ভ হৈছিল 2009 চনত, যেতিয়া দুজন ব্যক্তিয়ে হোৱাটছএপ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোকে কি কৰিলে যে এটা পলিচি দিলে যে প্ৰথম বছৰত হোৱাটছএপ ফ্ৰী থাকিব, তাৰ পিছৰ পৰা আপুনি বছৰত $1 মানে এতিয়াৰ হিচাপত আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চিত 75 টকামান দিব লাগিব। কিন্তু হ'ল কি সেই সময়ত যে যেতিয়া আপোনাৰ 1 বছৰ হৈ যাব ওলাই, এতিয়া তেওঁলোকে আকৌ আপোনাক এটা এক্সটেণ্ড কৰি দিয়ে আৰু মেক্সিমাম মানুহে পইচা নিদিয়াকৈ হোৱাটছএপটো চলি আছিলে আৰু কেতিয়াবা দিব লগা হ'লে বছৰত $1কে মানুহে বহুত দি আছিলে। তেনেকৈ হোৱাটছএপ সেই সময়ত বহুত ডাঙৰ কোম্পানী নাছিলে, তো তেনেকৈ কোম্পানীটো চলি আছিলে। কিন্তু সেই $1টো পিছলৈকে বন্ধ হৈ যায় আৰু তেনেকৈ আহি 2014 চনৰ ফেব্ৰুৱাৰীত মাৰ্ক জুকাৰবাৰ্গ, আমাৰ ফেচবুকৰ যি মালিক, তেওঁ কিনিলে হোৱাটছএপ $19 বিলিয়ন। সেই সময় 1 বিলিয়ন মানে 100 কোটি, $1 মানে বৰ্তমান হিচাপত 73-75 টকা হ'ব। চ' আপুনি হিচাপ কৰি লওক 19 বিলিয়ন মানে কিমান টকা হ'ব। ইমান টকা দি হোৱাটছএপ কিনিলে, তাৰে পিছতো কোনো এডভাৰটাইজমেণ্ট দিয়া নাই। এতিয়া বহুত মানুহে ফেচবুকৰ ওপৰত এটা আৰোপ কৰিলে যে ফেচবুকে হোৱাটছএপত যিবিলাক কথা হয় তাৰে ডেটা লৈ, সেই তাৰে তথ্যখিনি লৈ ফেচবুকত এডভাৰটাইজমেণ্ট কৰি আছে মানুহবোৰক। আমাৰ দেশত বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ ফালে যদি আপোনাৰ নিউজ, আপোনাৰ হোৱাটছএপৰ কিবা কথা যদি ফেচবুকত বা হোৱাটছএপত মানুহে পঢ়ে বুলি ভাবে, আমাৰ মানুহে সিমান চাগে খাতিৰ নকৰে। আমাৰ জুবিন দাই কোৱা মতে আমি খাতিৰ নকৰোঁ। কিন্তু বাহিৰত যিবিলাক দেশ, ইউৰোপ, আমেৰিকা, তেওঁলোকে নিজৰ তথ্যক লৈ বহুত চিৰিয়াছ। চ' তেওঁলোকে কৰিলে কি যে আপুনি কেনেকৈ আমাৰ ডাটা লৈ এডভাৰটাইজমেণ্ট কৰিব পাৰে। মই যদি আজি হোৱাটছএপত কথা পাতিছোঁ এটা লেপটপ কিনিম বুলি, সেই লেপটপৰ এডভাৰটাইজমেণ্ট মই সেইদিনা ফেচবুকত দেখি আছোঁ, এনেকুৱা কিয়? চ' এই কণ্ট্ৰভাৰ্চি এটা বহুত ডাঙৰ হৈ গ'ল। বহুতে কেছো দিলে ফেচবুকৰ ওপৰত। ফেচবুকে পিছত এটা স্পষ্টীকৰণ দিলে নিজৰ ফালৰ পৰা যে আমি এনেকৈ একো কৰা নাই, আমাৰ ফালৰ পৰা আমি হোৱাটছএপৰ ডেটা নকৰোঁ আৰু তাৰ পৰা আমি কোনো এডভাৰটাইজমেণ্ট নিদিওঁ। তাৰপিছত এণ্ড-টু-এণ্ড এনক্ৰিপশ্যন কৰিলে হোৱাটছএপত, যে হোৱাটছএপৰ ডেটা কোনেও পঢ়িব নোৱাৰে। হোৱাটছএপৰ মতে আপুনি হোৱাটছএপত যি কথা পাতিছে সেইটো আপোনাৰ বাহিৰে আৰু আপুনি যাক মেছেজ দিছে তেওঁৰ বাহিৰে বাকী কোনেও নপঢ়ে। হোৱাটছএপো নপঢ়ে আৰু বাকী কোনেও পঢ়িব নোৱাৰে। কিন্তু যদি তেওঁলোকে সঁচাই তেনেকুৱা নকৰে, তেনেহ'লে তেওঁলোকে পইচা ক'ৰ পৰা ইনকাম কৰি আছিলে? তাৰ কাৰণে ফেচবুক এটা নতুন এটা উপায় উলিয়ালে কি, আমি যিটো হোৱাটছএপ ইউজ কৰোঁ সেইটো হোৱাটছএপ মেছেঞ্জাৰ, তেওঁলোকে এটা উলিয়ালে হোৱাটছএপ বিজনেছ। সেই এপটোত আপোনাৰ যদি কিবা বিজনেছ আছে, আপুনি সেই এপটোত জইন কৰিব পাৰে বিজনেছৰ আপোনাৰ একাউণ্টৰ মোবাইল নাম্বাৰটোৰে। তেতিয়া কি হ'ব, আপোনাৰ যদি কোনোবা কাষ্টমাৰ আছে, তেওঁ আপোনাক কণ্টেক্ট কৰিব বিচাৰিছে বা আপোনাৰ সেই হোৱাটছএপ নাম্বাৰত মেছেজ কৰিলে যে আমি আপোনাৰ পৰা কিবা বস্তু কিনিব বিচাৰোঁ, আপোনাক মেনুখন দিয়ক। চ' এই হোৱাটছএপৰ বিজনেছত অট'মেটিক ৰিপ্লাই আছে। আপোনাৰ তাত যদি মেছেজ আহে সেইটো নম্বৰ, তাৰ পৰা অট'মেটিক ৰিপ্লাই এটা গুচি যাব যে থেংক ইউ জইন কৰাৰ কাৰণে। আপুনি যেনেকৈ লিখে আৰু আমাৰ এইটো প্ৰডাক্ট আছে বা আমাৰ এড্ৰেছ এনেকুৱা, ইয়াতে আপুনি আহিব পাৰে, তেনেকৈ অট'মেটিক ৰিপ্লাই প্ৰচেছ আছে। তাৰ বাহিৰে বহুত সুবিধা সেই বিজনেছটোত আছে। গতিকে এইটো এটা হোৱাটছএপৰ প্ৰিমিয়াম, মানে কি কয়, এটা প্ৰিমিয়াম সুবিধা আৰু এটা এক্সট্ৰা সুবিধা। আৰু তাৰ কাৰণে আপুনি হোৱাটছএপক পে'মেণ্ট কৰিব লাগিব। হোৱাটছএপ বিজনেছ ইউজ কৰাৰ কাৰণে আপুনি হোৱাটছএপ পে'মেণ্ট কৰিব লাগিব। গতিকে সেই বস্তু ইউজ কৰি হোৱাটছএপে এটা ইনকাম কৰি আছে।
তাৰ বাহিৰে হোৱাটছএপত পে'মেণ্ট ছিষ্টেম আছে হোৱাটছএপৰ থ্ৰুৰে আপুনি পইচা পঠাব পাৰে হোৱাটছএপৰ পে'মেণ্ট আছে আৰু তাৰ পৰা হোৱাটছএপত ইনকাম কৰি আছে তাৰ বাহিৰে হোৱাটছএপে আৰু ফেচবুকে আৰু বেলেগ বেলেগ বস্তু ট্ৰাই কৰি আছে য'ৰ পৰা হোৱাটছএপৰ পৰা ইনকাম কৰিব পাৰি কিন্তু এইবোৰৰ মাজতে আপোনাৰ ফেচবুকে যিমান ক'লেও এটা প্ৰশ্ন এতিয়াও মানুহৰ মনত যে মই পোৱা বস্তু এটা নেক্সট দিনা নেক্সট দিনা ফেচবুকত এডভাৰটাইজমেণ্ট কিয় আহে আপোনাৰ মতে দেখি আপোনাৰ মেছেজ পঢ়ি আছে নে পঢ়া নাই আপুনি আমাক কমেণ্ট ছেকশ্যনত জনাব নপৰিব আমি ভিডিঅ'টো ইয়াতে সামৰিলোঁ ধন্যবাদ